প্ৰথমতে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। হেল্ল' নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলো বিন্দাছ আছা। যদি বিন্দাছ আছা মোৰ ভিডিঅ'টো এনেকৈ চাই থাকিবা আৰু ব'লা আজি ভিডিঅ'টো বিনা চাবি লগাই আৰম্ভ কৰোঁ। আজি মানে ভিডিঅ'টো বহুত ধামাকা হ'বলৈ গৈছে, কাৰণ আজি আছে মেজি। তো আপোনালোকক তাৰে কিছুমান দৃশ্যাংশ দেখাবলৈ গৈ আছোঁ। তো আপোনালোকে সেনেকৈ চাই থাকক। তো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ নে কি কয়। তো আমি এতিয়া গৈ আছোঁ মেজিৰ ওচৰলৈ। তো আমাৰ মেজি হ'ল এইটো ইয়াতে আমি ফুৰাব লাগিব। কেনেকুৱা লাগিছে কওক আজি? এইফালে চাই কওক। ঠিক আছে। মাছ দি দিলে আৰু এতিয়া খানা খাম আৰু মাছৰ খেতি আৰু আপোনালোকেও খাব। আৰু এয়া চাওক, আমাৰ ঘৰত মানে কেইঘৰ মানে মিলি পেলাই খাইছে, সেইকাৰণে বহুত ভাল লাগে মানে তেনেকৈ মিলি খায়। তো সেইকাৰণে আৰু খাই দিলোঁ আৰু আপোনালোকেও খাওক। তো ভিডিঅ'টো ইমানেই আৰু তো আজিলৈ চাই থাকক আৰু। ইমানতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ আৰু কেনেকুৱা পালে কমেণ্টত জনাব আৰু মোৰ যি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰি দিব। তো ইমানতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ আৰু কাইলৈ এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো আজিলৈ বাই বাই।